2 plus 2, 4. 4 plus 4, 8. হৈ গ'ল। ইজনে পঢ়া আকৌ পঢ়া পঢ়ি পঢ়ি চকুটো গ'লে এতিয়া মূৰটোও যাব। কি? কাৰ চকুটো গ'ল? মোৰ চকুটো গ'ল তোৰ। মই পঢ়ি আছো দেখা নাই। থ বৰ ফালিছ পঢ়ি পেলাই মানুহটো বেয়া কৰিব নালাগে এতিয়া পঢ়া টাইম নহয়। নপঢ়া। কি মই নপঢ়া? মই ইংলিছৰ কাৰণে তই জ্বলিছ। কিহৰ কাৰণে? মই মৰি থাকো। মৰি থাকে বৰ মৰচোন বাৰু। আমাৰ ষ্টাইলিছ বাইদেউ আহিলে। হয়। একো কাজিয়া কৰা নাই বাইদেউ। এইহে বেছি চিঞৰিছে দেখোন আমাতকৈ দেখোন। এইহে কাণ কলা কৰিব এতিয়াও। হয় দেই এইখিনি ইমান চিঞৰিছে। কাণ ফাটিব এতিয়া। তাকে দেই আমাৰ অশান্তি আৰু। ঐ পোনাহঁত আহিলি তহঁতি? এতিয়া শুন মোৰ কথা। মায়ে এবাৰ আকৌ কেলে মাতিছে? ঐ পোনাহঁত এই তহঁতৰ যে স্কুলৰ যে সন্মুখতে যে আছে যে সন্মুখ নহয় এই কাষতে যে আছে যে এখন ফিল্ডখন যে ফিল্ড তাতে ফাংচন এখন পাতিছে ফাংচন। এইবোৰ কিবা হেৰি মোক কথাটো শুনি ল আকৌ। কেলে হেৰি এই তহঁতৰ এই যে ফাংচন যে পাতে যে প্ৰতি বছৰে বছৰে সেইখন পাতিছে আকৌ। তহঁতে যোগদান কৰিব লাগিব আকৌ দেই যোগদান কৰিব লাগিব। তহঁতলৈ চিঠি আহিছে আকৌ গম পাইছনে নাই? আকৌ ফাংচন ক'ব উলিয়ালে ক'ব তাক তহঁতক কবিতা আবৃত্তি কৰিবলৈ মাতিছে কবিতা আবৃত্তি। আকৌ কবিতা উলিয়াই লাগে। আকৌ ভালে মই আকৌ কবিতা চবিতা ভাল পাওঁ। মই একেবাৰে কবিতা চবিতা ভাল নাপাওঁ দেই। মই খালি ডান্স ভাল পাওঁ ডান্স। তেতিয়াহ'লে এটা কাম কৰ তহঁতি এতিয়া প্ৰেক্টিছত লাগি যা আকৌ। যা তহঁতি এতিয়া প্ৰেক্টিছত লাগি যা। গৈছোঁ গৈছোঁ। ময়ো এই পটাপট কামকেইটা শেষ কৰি লওঁ তাৰপিছত আৰু কি হ'ব দেখা যাব আৰু ইমান ভাবিবলৈ কিছু ৰূপই পোৱা নাই। মজা কবিতা এটা পাই গ'লোঁ দেখোন। লাও পুলি লৰাই লৰাই লফা একে চাপে মুঠি দিলোঁ একেবাৰে চফা। মজা হ'ব মজা। ৰয় মই তোক সৰু আহিম। কবিতাটো গোৱালে হাগি হৈ গ'ল দেই। মজা কবিতাটা পাই গ'লো। তাতকে আগত কম প্লাছ কৰিব লাগিব মই। 2 plus 2 2 plus 2 is equal to 2 4 4 4। মজা এইটো কথা এতিয়া মই আজক নকওঁ। মই যাওঁ পা কেতিয়াবা কি কৈছে ঠিক নাই। যাওঁ মই এতিয়া ইয়াক নকওঁ মোৰ কবিতা হ'ল বুলি। মই ইয়াক নকওঁ এতিয়া কবিতা হ'ল বুলি। ভাইটিহঁত কি কৰিছা? ডাঙৰ সৰু বা আহিলা? ডাঙৰ সৰু বা তোৰ আৰু এইটো এভাগ নগ'লে আৰু নে? বা আহিলা? আহিলো। তোমালোকে হেনো কবিতা মুখস্থ কৰি আছা। কবিতা প্ৰেক্টিছ কৰি আছা যদি কোৱাচোন মোক মই শিকাই দিব পাৰিম তোমালোকক। তই কবিতা মুখস্থ কৰিলি নে? তই কৰিলি নাই? কি খুচুৰি ফুচুৰি কৰি আছা? মোকো কোৱা আকৌ। কবিতাকেইটা গোৱাচোন। প্ৰথমতে ৰাজ তই আৰম্ভ কৰ। ঠিক আছে মোৰটোকে শুনা। লাও পুলি লৰাইলো লৰাই লফা একে চাপে মুঠি দিলোঁ একেবাৰে চফা। এনেকে কবিতা নাগায় নহয় ৰাজ। কি গাইছা এইবোৰ? মই শিকাইছোঁ ৰ'বা। মই এইটো মুখস্থ আছে এইটোৱে ভাল। ৰয় তোমাৰটো শুনাচোন বাৰু। শুনা বা 2 plus 2 2 plus 2 is equal to 4 4 4। এইটো বাৰু কবিতা হ'লনে? হেই এইবোৰ কি কবিতা গাইছা? মই শিকাম ৰ'বা তোমালোকক কবিতা। নালাগে মোৰ এতিয়াই হ'ব। এনেকে কবিতা গালে নহ'ব নহয়। মই তোমালোকক শিকাম ৰ'বা। এনেকে কবিতা গালে তোমালোকে প্ৰাইজ নোপোৱা নহয়। প্ৰাইজ পাবলৈ হ'লে কেনেকৈ কবিতা গাব লাগিব মই শিকাইছোঁ ৰ'বা। নালাগে ডাঙৰ সৰু বা। আকৌ ডাঙৰ সৰু বা। বাৰু হ'ব তোমালোকে কি কৰি থাকা আৰু দেই। মই তোমালোকক আৰু চমজাব নোৱাৰিম। বাদ দে বাদ দে। গ'ল। শুনাহঁত তোমালোকৰ কবিতা হ'লনে? আজি তোমালোকৰ কবিতা আছে। যোৱা সোনকালে। যাওঁ মা। আজি যদি ইহঁতে জিকেহে ডাবল পাৰ্টি হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এতিয়া কবিতা আবৃত্তি প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰথমতে ৰাজ তুমি আহা কবিতা আবৃত্তি প্ৰদৰ্শন কৰিবলৈ। লাও পুলি লৰাইলো লৰাই লফা একে চাপে মুঠি দিলোঁ একেবাৰে চফা। লাও পুলি লৰাইলো লৰাই লফা একে চাপে মুঠি দিলোঁ একেবাৰে চফা। তাক ধিন টাক টাক। এতিয়া ৰৈ তোমাৰ বাৰী। 2 plus 2 2 plus 2 is equal to 2 ফাংচনী। বাৰু তোমালোকৰ এতিয়া কবিতাখিনি হৈ গ'ল। কি হ'ব ৰিজাল্ট? যি হয় হ'ব আমিয়ে পাম এনেও চিন্তা নকৰিব। গতিকে এতিয়া কবিতা আবৃত্তিৰ ৰিজাল্টসমূহ মোৰ হাতত পাই গৈছেহি। প্ৰথম পুৰস্কাৰ পাইছে ঢক ঢক ফুক ফুক ঢক ঢক। প্ৰথম পুৰস্কাৰ পাইছে ৰাজ আৰু ৰয়। তালিয়া
মজা ওমা এইডাল গম পাইছা না তুমি কি হল পুনাকণহঁত কি হল কোৱা আমি প্ৰতিযোগিতাত ফাৰ্ষ্ট পাইছো ফাৰ্ষ্ট কি তহঁত দুইটাই নে তেনেহ'লে মজা ডাবুল পাৰ্টি ইহঁতি ফাৰ্ষ্ট পাইছে ফাৰ্ষ্ট দুইটাই পাইছে ফাৰ্ষ্ট তোৰ খালি ষ্টাইলৰে আছে তোৰ খালি ষ্টাইল তোৰ আজিকালি বহুত ষ্টাইল হৈ গৈছে তোৰ ডাঙৰ বায়েৰে দেখিছনে কিমান ধুনীয়া নহয় থাকে তোৰ নিচিনা ষ্টাইলিছ নহয় তাই হ'ব মা তুমি আৰু এক গলি পাই নাথাকিবা হয় দে এই ষ্টাইল বহুত আছে ওই পুনাকণহঁত কি তহঁতি বাপেৰক কেলে মিঠাই চিঠাই আনিবলৈ নকওঁ পাৰ্টি কি হ'ল মা কি হ'ল আয়ো কাণ ভাগিল আয়ো যেনতেনে আহিছিলি ডাবল পাৰ্টি হৈ আছে ঐ পুনাকণহঁত মই আহিলো তহঁতৰ কবিতাৰ ৰিজাল্টটো পালো আজি ভালকৈ মাংসৰে ভাত খাম দেই দাদা মই যদি কবিতা ৰিজাল্ট শুনি আপুনি ভাল পালে তেনেহ'লে লাইক কৰি দিব